প্ৰায় 2-3 মান বজাত আমি এটা নিউজ পাইছিলোঁ যে বিশেষকৈ ধনচুৰি 19 নং ধনচুৰি সমষ্টি APHLC দলৰ আমাৰ মোহন সিং তকবি আৰু তেওঁলোকৰ লগৰীয়াসকলৰ মানে এটা প্ৰেছ ষ্টেটমেণ্ট আমি পাইছিলোঁ। সেই প্ৰেছ ষ্টেটমেণ্টত বেলেগ বেলেগ ইছ্যুৰ ওপৰত তেওঁলোকে বহিছিলে, কিন্তু সেই ইছ্যুৰ মাজতে বিশেষকৈ 19 ধনচুৰি সমষ্টিৰ নৱনিযুক্তি অধ্যক্ষা ঈশ্বৰ তেৰাংপীৰ এগেইনষ্টত তেওঁলোকে উল্লেখ কৰা আছে। সেই উল্লেখ কৰাৰ এগেইনষ্টতে আমি প্ৰেছ ষ্টেটমেণ্টটো আপোনালোকক মতা হৈছে। আৰু সেই ষ্টেটমেণ্টটো আছিলে যে তেওঁলোকে উল্লেখ কৰিছে যে ঈশ্বৰ তেৰাংপী বাইদেৱে মানে ধনচুৰিৰ ৰাইজৰ কাৰণে একো কৰিব পৰা নাই। তেওঁলোকে ষ্টাৰ্টিং পৰা আজিলৈকে মানে প্ৰথমতে ইণ্ডিপেণ্ডেণ্ট আছিলে আৰু বিজেপি জইন কৰাৰ পাছতো একো কৰিব পৰা নাই বুলি তেওঁলোকে তাত উল্লেখ কৰিছিলে। তাত আমি কৈছিলোঁ যে যদিহে হয়, কিন্তু হয় তেওঁ প্ৰথমে ইণ্ডিপেণ্ডেণ্ট মানে দুবাৰ ইলেকশ্যন খেলিছিলে আমাৰ ঈশ্বৰ তেৰাংপী বাইদেৱে, কিন্তু ঈশ্বৰ তেৰাংপী বাইদেৱে দুবাৰ ইলেকশ্যন খেলিও মানে ইণ্ডিপেণ্ডেণ্ট থ্ৰু দি তাই ইলেকশ্যন খেলিছিলে। কিন্তু ইলেকশ্যন খেলাৰ আগতে তেওঁলোকে একো কৰিব পৰা নাই বুলিছে। কিন্তু ইলেকশ্যনটো জিকা নাই, এইটো পিছৰ কথা। কিন্তু জিকাৰ আগতেও বাইদেৱে আমাৰ ধনচুৰি সমষ্টি তাত ইয়াত প্ৰায় 125খন গাঁও আছে। ইয়াত অকল কাৰ্বি ডিমাচাৰ পৰা আৰম্ভ কৰি 12 জাতি মানে গাঁৱত আছে। কিন্তু সেই 12 জাতিৰ গাঁৱত যদি আপোনালোকে যদি চাবলৈ যায়, PHLC-টো 2021-তহে ইলেকশ্যনত নামিছে। হয়তো তেওঁলোকে জ্ঞাত নহ'ব পাৰে, সেইকাৰণে তেওঁলোকে কৈছে ডেভেলপমেণ্ট একো কৰা নাই, কৰিব পৰা নাই বুলি কৈছে। কিন্তু তেওঁলোকে সঁচাকৈ যদি ধনচুৰি সমষ্টিৰ চুকে কোণে যদি তেওঁলোকে ফুৰে, তেনেহ'লে ঈশ্বৰ বাইদেউৰ মানে ডেভেলপমেণ্টত কাম কৰাটো তেওঁলোকে নিশ্চয় দেখিব। সেইকাৰণে আমি কৈছোঁ যে ঈশ্বৰ তেৰাংপী যে একো কৰিব পৰা নাই বুলি তেওঁলোকে কোৱাটো মানে ৰাইজক মানে মিছা বিপথে পৰিচালিত কৰিছে। এইটোৱে আমি ক'ব বিচাৰিছোঁ। আৰু দ্বিতীয়তে তেওঁলোকে কৈছে যে ইলেকশ্যন 2021 যেতিয়া APHLC 2021-তহে ইলেকশ্যনত উপনীত হৈছিলে। সেই ইলেকশ্যন উপনীত হোৱাৰ 2021, সেইকাৰণে তাত মোহন সিং তকবি কেণ্ডিডেট আছিলে। কিন্তু তাত ইলেকশ্যন কেণ্ডিডেট কাউণ্টিং হোৱাৰ লগে লগে তাত কৈছে যে তেওঁলোকৰ ষ্টেটমেণ্টত ৰিকাউণ্টিঙৰ কথা উল্লেখ কৰিছে। কিন্তু তাতো আমি ৰাইজক তেওঁলোকে মিছা মানে বিপথে পৰিচালিত, কাৰণ 2021 যেতিয়া ইলেকশ্যন হৈছিলে, লাষ্ট ইলেকশ্যন MEC ইলেকশ্যন, তাত ৰিকাউণ্টিঙৰ কোনো প্ৰশ্নই উঠা নাছিলে। তাতে যদি তেওঁলোকে যদি RTI যদি মাৰিব বিচাৰে তাত RTI মাৰক। তাত আকৌ APHLC তৰফৰ পৰা হ'লেও তেওঁলোকে ৰিকাউণ্টিঙৰ ডিমাণ্ড কৰা নাই। বা আমি তেতিয়াতো ঈশ্বৰ তেৰাংপী বাইদেউ ইণ্ডিপেণ্ডেণ্ট আছিলে, ঈশ্বৰ তেৰাংপী বাইদেউৰ তৰফৰ পৰা আমি ৰিকাউণ্টিঙৰ কোনো মানে ডিমাণ্ড কৰাই নাই। কিন্তু আজি যিটো ষ্টেটমেণ্টত যিটো উল্লেখ কৰিছে ৰিকাউণ্টিঙৰ ক্ষেত্ৰত, সেই ৰিকাউণ্টিং কৰাটো তেওঁলোকে মানে যাতে আগন্তুক যাতে পলিটিকেল মাইলেজটো পাব নেকি বুলিহে আজি ষ্টেটমেণ্ট তেওঁলোকে কৰিছে। সেইকাৰণে সেইটো টোটেলি মানে ভুৱা হয় ৰিকাউণ্টিঙৰ। কাৰণ তাত মই কৈছিলোঁ যে ইলেকশ্যন কাউণ্টিং হোৱাৰ লগে লগে উল্টা তিলোত্তমা বাইদেউ আমাৰ বৰ্তমান বিজেপি MEC কৈছে যে মোহন সিং তকবি কৈছে যে দাদা আপুনি নুঠিলে মই হাৰিলেও হয়, ঈশ্বৰ তেৰাংপী বাইদেউ জিকিলে হয়। তো সেই হিচাপত যদি ক'বলৈ গ'লে আমি সেই ৰিকাউণ্টিঙৰ ডিমাণ্ডটো কৰিব লাগিছিলে। কিন্তু তেতিয়া এইটো APHLC তৰফৰ পৰাও মানে ৰিকাউণ্টিঙৰ কোনো ডিমাণ্ড কৰা নাই, আমিও কোনো ডিমাণ্ড কৰা নাই। সেইকাৰণে পলিটিকেল বেনিফিট ল'বৰ কাৰণে আজি যিহেতু ৰিকাউণ্টিং মানে ইছ্যুটো সিহঁতে উঠাইছে। তো থাৰ্ড হৈছে আমি ক'ব বিচাৰিছোঁ যে একো কৰিব পৰা নাই বুলি কৈছে। আৰু VDC চেয়াৰমেন আজি 2 মাহ 3 মাহ বুলি কৈছে তেওঁলোকৰ ষ্টেটমেণ্টত। 2 মাহ 3 মাহ হৈ গ'ল, কিন্তু একো কৰিব পৰা নাই বুলি কৈছে। হয়, 2 মাহ 3 মাহ একো কৰিব নোৱাৰিব পাৰে, কিন্তু আজি বাইদেউৰ কিমান দিন হৈছে? আজি লাষ্ট 15 জুনহে মানে অৰ্ডাৰটো ইছ্যু হৈছে, মানে এপইণ্টমেণ্টৰ অৰ্ডাৰটো ইছ্যু হৈছে। তো আজি 15 দিন মোৰ দেন বেছি 17 ডেজ হ'ব পাৰে। কিন্তু সেই 17 ডেজৰ এক্সাম্পল লৈ তেওঁলোকে 2 মাহ 3 মাহ বুলি কোৱাটো এইটোতো আকৌ ৰাইজত বিপথে পৰিচালিত কৰা হয়, আমি ডাইৰেক্ট দেখি গৈছে মিছা অভিযোগ। সেইকাৰণে এইবিলাক অভিযোগটো তেওঁলোকে একদম পূৰা মানে কৰিব ভৱিষ্যতো তেনেকুৱা মানে বাইদেউৰ ওপৰত বা যিকোনো মানে দলৰ ক্ষেত্ৰতে হওক তেওঁলোকে মিছা অভিযোগটো মানে নানিবলৈ কাৰণে মই বিশেষকৈ PHLC ধনচুৰি গোটক মই আহ্বান কৰিছোঁ। আৰু ইয়াৰ লগতে PHLC পৰা আৰম্ভ কৰি ধনচুৰি সমষ্টিৰ কংগ্ৰেছে হওক বা বেলেগ দল থাকিব পাৰে। সেইকাৰণে বিশেষকৈ ধনচুৰি সমষ্টিৰ যদি ৰাইজৰ উন্নতিৰ কাৰণে যদি আমি কৰিবলৈ যাম, তেনেহ'লে সকলোৱে মানে
মানে জনসাধাৰণে বা দলে দলে বলে বিজয় তাঁতীৰ লগত যোগ দি আমি একেলগে কাম কৰাৰ মানে মই আহ্বান জনাইছোঁ।